নমস্কাৰ আজি আমি পুনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কৰুণতম কবিতাটো অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰুণতম কবিতাটোৰ কেতবোৰ প্ৰশ্ন উত্তৰ কুৱেশ্যন বেংকত থকা মতে আমি আলোচনা কৰিম। আচলতে ৫ নম্বৰৰ প্ৰশ্ন এটা বা ব্যাখ্যা কৰা এটা আৰম্ভণি মাজৰ অংশ আৰু সামৰণি কেনেধৰণে প্ৰস্তুত কৰাটো বাঞ্ছনীয় সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম আৰু পলম নকৰি আমি আলোচনাটোলৈ আগবাঢ়ো। কুৱেশ্যন বেংকত থকা ৫ নম্বৰৰ এটা প্ৰশ্ন হৈছে কৰুণতম কবিতাটোৰ মূল ভাৱ লিখা। এই প্ৰশ্নটোৰ উত্তৰত আমি কেইটামান পইণ্টছৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। সেই পইণ্টছকেইটা হৈছে কৰুণতম ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা হৃদয়স্পৰ্শী কবিতা। দ্বিতীয় পইণ্টটোত আমি গুৰুত্ব দিব লাগিব দহোটা শাৰীত কবিতাটোৰ পৰিসমাপ্তি ঘটিছে। ৩ নম্বৰ পইণ্টটোত আমি লিখিব লাগিব লোকজীৱনৰ ঐতিহ্য ধাৰা সুন্দৰভাৱে প্ৰতিফলিত হৈছে। ৪ নম্বৰ যিটো পইণ্টছ আমি উল্লেখ কৰিম সেই পইণ্টছটোত থাকিব পৰিৱৰ্তিত সময়ৰ লগত আধুনিকতাৰ পৰশত গ্ৰাম্য সমাজ জীৱনৰ জেউতি হেৰাই যোৱাৰ উপক্ৰম হৈছে তথা কবিও শংকিত হৈছে। ৫ নম্বৰ আৰু শেষৰ যিটো পইণ্টছ সেইটো আমি উল্লেখ কৰিম প্ৰতীক আৰু সংযত চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটোৰ অনন্য ৰূপ প্ৰদান কৰিছে। এতিয়া প্ৰথম পইণ্টছটোতে আমি উল্লেখ কৰিছিলোঁ যে কৰুণতম ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা হৃদয়স্পৰ্শী কবিতা। এই পইণ্টটোৰ ভিতৰত আমি লিখিব লাগিব যে কবিতাটোৰ মাজেৰে কবি বৰদলৈয়ে অসমীয়া সমাজ জীৱনলৈ অহা পৰিৱৰ্তনসমূহ উল্লেখ কৰিছে। কবিৰ দেউতাক কৃষিজীৱী আছিল আৰু তেওঁৰ খেতিৰ লগত যথেষ্ট নিবিড় সম্পৰ্ক আছিল আৰু মাক আছিল এগৰাকী পাকৈত শিপিনী আৰু কবিৰ পথাৰ আৰু গামোচা এই প্ৰতীকী দুটা শব্দ কবিতাটোত কবিয়ে প্ৰয়োগ কৰিছে। দ্বিতীয় পইণ্টটোৰ ভিতৰত আছে যে দহোটা শাৰীত কবিতাটোৰ পৰিসমাপ্তি ঘটিছে। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কৰুণতম যিটো কবিতা সেই কবিতাটো আচলতে এটা অতি চমু দহোটা শাৰীৰ ভিতৰত সমাপ্তি ঘটা এটা কবিতা। তৎসত্ত্বেও কবিতাটোত লোকজীৱনৰ ঐতিহ্য ধাৰা বা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কবিৰ যি দায়বদ্ধতা সেই দায়বদ্ধতা সুন্দৰভাৱে কবিতাটোত প্ৰকাশিত হৈছে। তৃতীয় পইণ্টটোত আমি উল্লেখ কৰিছোঁ লোকজীৱনৰ ঐতিহ্য ধাৰা সুন্দৰভাৱে প্ৰতিফলিত হৈছে। কবিয়ে আচলতে কবিতাটোত লোকজীৱনৰ প্ৰতীকস্বৰূপ মূল্যৱান উপাদান আহিনৰ পথাৰ আৰু গামোচা এই দুইটাই হৈছে লোকজীৱনৰ মূল্যৱান উপাদান আৰু এই মূল্যৱান উপাদান দুটা কবিয়ে প্ৰতীক ৰূপে কবিতাটোত ব্যৱহাৰ কৰিছে। কবিৰ দেউতাক আছিল এজন খেতিয়ক। তেওঁ আহিনৰ পথাৰৰ গোন্ধ যেতিয়াই অনুভৱ কৰিছিল সেই অনুভৱৰ লগতেই মনত পৰিছিল দেউতাকলৈ আৰু যেতিয়াই দোকানৰ জাপ ভঙা গামোচাৰ সুবাস তেওঁ পাইছিল সেই সুবাসত কবিয়ে মাকৰ অনুভৱ কৰিছিল যিহেতু মাক আছিল এগৰাকী পাকৈত শিপিনী আৰু গৃহিণী। অসমীয়া সমাজত বিশেষকৈ গ্ৰামাঞ্চলত তিৰোতাসকল তাঁত বোৱাত যথেষ্ট পাকৈত হোৱা পৰিলক্ষিত হয় আৰু পুৰুষসকলত খেতি বাতিত পাৰ্গত হোৱা
পৰিলক্ষিত হয় আৰু তেনেধৰণেই কবিৰ মাক এগৰাকী শিপিনী আৰু দেউতাক এগৰাকী ভাল খেতিয়ক আছিল বুলি কবিতাটোত উল্লেখ কৰিছে। ইয়াৰ পাছত 4 নম্বৰ যিটো পইণ্ট, সেই পইণ্টটোৰ ভিতৰত কবিয়ে উল্লেখ কৰিছে যে পৰিৱৰ্তিত সময়ৰ লগত আধুনিকতাৰ পৰশত গ্ৰাম্য সমাজ জীৱনৰ জেউতি হেৰাই যাব নেকি, হেৰাই যোৱাৰ উপক্ৰম হৈছে, সেই বুলি কবি বহু পৰিমাণে শংকিত হৈছে। কবিৰ সংশয় ভৱিষ্যত মানৱীয় অস্তিত্বৰ প্ৰতি গভীৰ সংশয়ৰ ভাৱ এটাই কবিক বিষাদগ্ৰস্ত কৰি তুলিছে। কবিয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰিছে, কিন্তু ইয়াৰ মাজতে বাস্তৱৰ দুদুল্যমান পৰিস্থিতিত ভৱিষ্যত পুৰুষৰ বাবে প্ৰতিজন মানুহৰ কৰণীয় আছে। কবিৰো যি দায়বদ্ধতা আছে, সেই দায়বদ্ধতা কবিতাটোৰ মাজেৰে প্ৰকাশিত হৈছে আৰু সেয়েহে কবিয়ে ভৱিষ্যতৰ বাবে নিজক ক'ত স্থাপন কৰি যাব সেই সম্পৰ্কে সন্দিহান হৈ পৰিছে আৰু যথেষ্ট শংকিত হৈ পৰিছে যে অসমীয়া সংস্কৃতি কালৰ সোঁতত হেৰাই যাব নেকি, বা ভৱিষ্যত প্ৰজন্মই এই সংস্কৃতি আদৰিব নোৱাৰিব নেকি, এনেধৰণৰ শংকাই তেওঁৰ মনত খোপনি পুতিছে। শেষৰ যিটো পইণ্ট, সেই পইণ্টটোত আমি উল্লেখ কৰিছোঁ যে প্ৰতীক আৰু সংযত চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটোক অনন্য ৰূপ প্ৰদান কৰিছে। কৰুণতম কবিতাটো কবিয়ে সুন্দৰভাৱে প্ৰতীকৰ ব্যৱহাৰ কৰিছে। আহিনৰ পথাৰ আৰু গামোচা, এই দুটা লোকজীৱনৰ মূল্যৱান উপাদান আৰু এই দুটা বিশেষকৈ তেওঁ পথাৰৰ গোন্ধ প্ৰতীক ৰূপত কবিয়ে কবিতাটোত ব্যৱহাৰ কৰিছে আৰু গামোচাৰ সুবাস যিটো পাইছে, সেই গামোচাখনো লোকজীৱনৰ এটা অন্যতম উপাদান বুলি ক'ব পাৰি। সেয়েহে এই প্ৰতীক দুয়োটা ব্যৱহাৰৰ যোগেদি কবিতাটোৰ মানদণ্ড বহুখিনি উন্নত পৰ্যায়ৰ হৈছে বুলি আমি ক'ব পাৰোঁ, যিটো নিতুল চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটোক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। এনেধৰণে আমি উত্তৰটোৰ সামৰণি। আৰু এটা দীঘল প্ৰশ্ন যিটো কুৱেশ্যন বেংকত আছে, কৰুণতম কবিতাটোৰ মাজেৰে লোকজীৱনৰ ঐতিহ্যধাৰা কেনেদৰে প্ৰবাহিত হৈছে চমুকৈ বুজাই লিখা। এই প্ৰশ্নটোতো আমি তলত দিয়া পইণ্টকেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সেই পইণ্টকেইটা হৈছে 1 নম্বৰ পইণ্টটোত কবিতাটোত কবিয়ে অতীত স্মৃতি ৰোমন্থন কৰিছে। দ্বিতীয় বা 2 নম্বৰ পইণ্টটো হৈছে অসমীয়া সমাজ জীৱনলৈ অহা পৰিৱৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰিছে। তৃতীয় পইণ্টটো হৈছে অসমীয়া লোকজীৱনৰ উপাদান পথাৰ আৰু গামোচা প্ৰতীকী ৰূপত উপস্থাপন কৰিছে। 4 নম্বৰ পইণ্টটো হৈছে উত্তৰসূৰীসকলৰ প্ৰতি কবিৰ দায়বদ্ধতা প্ৰকাশিত হৈছে। 5 নম্বৰ পইণ্টৰ ভিতৰত আমি গুৰুত্ব দিব লাগিব কবিয়ে নিজৰ সাংস্কৃতিক ঐতিহ্য হেৰাই যোৱাৰ আশংকাত ভুগিছে। এতিয়া প্ৰথম যিটো পইণ্ট, সেই পইণ্টটোত আমি উল্লেখ কৰিছোঁ যে কবিতাটোত কবিয়ে অতীত স্মৃতি ৰোমন্থন কৰিছে। কবিৰ দেউতাক এজন সুখেতিয়ক আছিল আৰু মাক আছিল এগৰাকী পাকৈত শিপিনী। গ্ৰামাঞ্চলত বিশেষকৈ অসমীয়া সমাজ জীৱনৰ গ্ৰামাঞ্চলত তিৰোতাসকল তাঁত বোৱা কটাত পাকৈত হোৱা দেখিবলৈ পোৱা যায়, আনহাতে পুৰুষসকল খেতি কাৰ্যত যথেষ্ট পাৰ্গত হোৱা দেখিবলৈ পোৱা যায়। সেই সূত্ৰেই কবিৰ দেউতাকো এজন গ্ৰামাঞ্চলত বসবাস কৰা, গ্ৰাম্য সমাজ জীৱনত লগত সম্পৃক্ত দেউতাক এজন আছিল সুখেতিয়ক, আনহাতে মাক
এগৰাকী শিপিনী হোৱা পৰিলক্ষিত হয় আৰু কবিয়ে যেতিয়াই আহিনৰ পথাৰখন তেওঁৰ কেনেবাকে যাত্ৰাপথত যদি আহিনৰ পথাৰৰ গোন্ধ তেওঁ নাকত লাগে তেওঁ অনুভৱ কৰে দেউতাকৰ যি স্মৃতি সেই স্মৃতিয়ে তেওঁক যথেষ্ট আমনি কৰে আৰু গামোচাৰ সুবাস দোকানৰ জাপ ভঙা গামোচাৰ সুবাস যেতিয়া কবিয়ে পায় তেতিয়াও কবিৰ মৰমী মাকলৈ মনত পৰে কাৰণ মাক আছিল এগৰাকী পাকৈত শিপিনী আনহাতে আহিনৰ পথাৰৰ গোন্ধে কবিক দেউতাকৰ স্মৃতি জাগ্ৰত কৰি দিয়ে দ্বিতীয় পইণ্টটোলৈ আমি এতিয়া আহিব পাৰোঁ অসমীয়া সমাজ জীৱনলৈ অহা পৰিৱৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰিছে অসমীয়া সমাজ জীৱন কালৰ সোঁতত আধুনিকতাৰ পৰশতেই হওক বিভিন্ন পৰিৱৰ্তন অসমীয়া সমাজ জীৱনলৈ আহি গৈছে আৰু সেইটো কোনেও বাধা দিব নোৱাৰা এটা অৱস্থা আহি পৰিছে যাৰ ফলত অসমীয়া সমাজ জীৱনত তাঁতশালৰ ব্যৱহাৰ বা খেতিৰ যিটো পৰম্পৰা সেই বস্তুবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে সেই বস্তুবোৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে আৰু পাশ্চাত্যৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সমাজখনৰ ওপৰত বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছে যাৰ ফলত অসমীয়া সমাজ জীৱনলৈ বহুতো পৰিৱৰ্তন অহা দেখা গৈছে তৃতীয় পইণ্টত তেওঁ উল্লেখ কৰিছে অসমীয়া লোকজীৱনৰ উপাদান তেওঁ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰিছে ইয়াতে আমি ক'ব পাৰোঁ যে আহিনৰ পথাৰ বুলি যিটো কৈছে বা গামোচা এই দুটা লোকজীৱনৰ অন্যতম উপাদান আৰু এই উপাদান দুটা তেওঁ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰিছে যি দুটাই কবিতাটোক অনন্য ৰূপ প্ৰদান কৰাত যথেষ্ট সহায় কৰিছে 4 নম্বৰ পইণ্টটোত তেওঁ উত্তৰসূৰীসকলৰ প্ৰতি কবিৰ দায়বদ্ধতা সুন্দৰভাৱে প্ৰকাশিত হৈছে কবিয়ে এগৰাকী গ্ৰামাঞ্চলত তেওঁৰ জীৱন অতিবাহিত হোৱা গ্ৰাম্য সমাজ জীৱনৰ লগত বিশেষভাৱে জড়িত তেওঁ সৰুৰে পৰা গ্ৰামাঞ্চলত ডাঙৰ দীঘল হোৱা পৰিস্থিতিৰ তাৰণাত পৰি তেওঁৰ নগৰ অঞ্চলত বসবাস কৰিবলগীয়া হৈছে কিন্তু তেওঁৰ পথাৰ আৰু তেনেধৰণে তাঁতশাল যিবিলাক অসমীয়া সংস্কৃতিটোৰ প্ৰতি তেওঁৰ যথেষ্ট শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধাৰ বাবেই তেওঁ ভৱিষ্যত প্ৰজন্ময়ো এই তাঁতশাল বা তাঁতশালৰ সঁজুলি বা খেতি পথাৰ বা খেতিৰ যিখিনি সঁজুলি আছে সেই সঁজুলিখিনিৰ গুৰুত্ব বা তাঁতশালৰ গুৰুত্ব তেওঁলোকে অনুভৱ যাতে কৰে সেই চিন্তাই কবিৰ মনত খোপনি পুতিছে আৰু যিহেতু পাশ্চাত্যৰ প্ৰভাৱ অসমীয়া সমাজখনৰ ওপৰতো পৰিছে সেয়েহে অসমীয়া নিজস্ব যিখিনি সংস্কৃতি আছে সেই সংস্কৃতিখিনি হেৰাই যাবলৈ দিয়াৰ ক্ষেত্ৰত কবি কোনোপক্ষে কোনো ধৰণে তেওঁ আগ্ৰহী নহয় অৰ্থাৎ তেওঁৰ উত্তৰসূৰীসকলক এই খেতিৰ
সঁজুলিসমূহ বা খেতিপথাৰৰ যি মাদকতা বা তাঁতশালৰ যি গুৰুত্ব বা নিজে বৈ লোৱা নিজে তৈয়াৰ কৰা গামোচাই হওক কাপোৰ সাজেই হওক এই সকলোবোৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰতি কবি সেই দায়বদ্ধতাটো তেওঁৰ মনলৈ আহিছে শেষৰ যিটো পইণ্ট সেইটো পইণ্টত আমি কৈছোঁ যে কবিয়ে নিজৰ সাংস্কৃতিক ঐতিহ্য হেৰাই যোৱাৰ আশংকাত ভুগিছে কবিয়ে অসমীয়া সমাজখনলৈ অহা পৰিৱৰ্তনসমূহ লক্ষ্য কৰিছে আৰু এই পৰিৱৰ্তনসমূহ বাধা দিব পৰাৰ ক্ষমতা যিটো কবিৰ ইতিমধ্যে হাতৰ পৰা হেৰাই গৈছে আৰু সেই পৰিৱৰ্তনসমূহ আহিবই আনৰ সংস্কৃতি যিহেতু হৈ আছে বা আনৰ সংস্কৃতি লোৱাটো বেয়া কথা নহয় গ্ৰহণ কৰিব লাগে কিন্তু হ'লেও নিজস্ব সংস্কৃতিক পাহৰি যোৱাটো উচিত নহয় সেই ধাৰণাটোৱে কবিৰ মনত খোপনি পুতি আছে আৰু যিধৰণে পৰিৱৰ্তন হ'বলৈ লৈছে আনৰ সংস্কৃতি যিধৰণে নৱপ্ৰজন্মই গ্ৰহণ কৰিবলৈ লৈছে তাৰ পৰা কবিয়ে আশংকাত ভুগিছে যে ভৱিষ্যতে হয়তো অসমীয়া সংস্কৃতি একেবাৰে হেৰাই যাব নেকি বা ভৱিষ্যত প্ৰজন্মই অসমীয়া সংস্কৃতিটোৰ ওপৰত গুৰুত্ব আৰোপ নকৰিব নেকি এই চিন্তাই কবিৰ মনত আশংকা সংশয়ৰ ভাৱ জগাই তোলাত সহায় কৰিছে গতিকে এনেধৰণে কবিতাটোৰ প্ৰশ্নটোৰ উত্তৰটো আমি সামৰণি মাৰিব লাগিব কুৱেশ্যন বেংকত কৰুণতম কবিতাটোৰ এটা ব্যাখ্যা কৰিবলৈ দিয়া হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিটোত 4 বা কেতিয়াবা 5 নম্বৰ থকা দেখিবলৈ পোৱা যায় 4 নম্বৰে আহে আজিকালি ব্যাখ্যা কৰাৰ ইয়াতে ব্যাখ্যা কৰাটো হৈছে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত এই ব্যাখ্যাটো আমি আগৰ প্ৰশ্নকেইটাৰ নিচিনাকৈ দুটা পেৰাগ্ৰাফত সম্পূৰ্ণ কৰিম আৰু প্ৰথম পেৰাগ্ৰাফত কোনকেইটা পইণ্টৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব বা প্ৰথম যিটো পেৰাগ্ৰাফ সেইটোতে থাকে আচলতে 2 নম্বৰ আৰু পাছৰ যিটো পেৰাগ্ৰাফ সেইটোত থাকে 3 নম্বৰ আৰু তেনেধৰণে পৰীক্ষকে প্ৰশ্ন উত্তৰ চাব পাৰে আৰু আজিকালি অৱশ্যে 4 নম্বৰ দিয়াও হয় গতিকে ওপৰত 2 নম্বৰ আৰু তলত 2 নম্বৰ তেনেকুৱা ধৰণে দিয়া হয় উত্তৰ মূল্যায়ন কৰা হয় সি যি কি নহওক প্ৰথম পেৰাগ্ৰাফটোত আমি 3টা পইণ্টৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিম সেইকেইটা হৈছে 1 নম্বৰ পইণ্টটো হৈছে ব্যাখ্যা কবিতা ফাঁকি ক'ৰ পৰা অনা হৈছে 2 নম্বৰ যিটো পইণ্ট সেইটো হৈছে কবিগৰাকীৰ নাম কি আৰু 3 নম্বৰ পইণ্টটো প্ৰথম পেৰাগ্ৰাফত লিখা সেইটো হৈছে কি কাৰণত কবিয়ে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে এই 3টা পইণ্ট সুন্দৰভাৱে উপস্থাপন কৰিলে তাতে আচলতে 2 নম্বৰ পাব পৰা যায় আৰু তাৰ পাছত যিটো নেক্সট পেৰাগ্ৰাফ সেই পেৰাগ্ৰাফটোত এটা পইণ্ট আমি অন্তৰ্ভুক্ত কৰিছোঁ সেইটো হৈছে কবিয়ে অস্তিত্বৰ সংশয় কবিতা কেইশাৰীৰ মাজত দি প্ৰকাশ কৰিছে এতিয়া প্ৰথম পইণ্টটো আমি লিখিছিলোঁ যে ব্যাখ্যা কবিতা ফাঁকি ক'ৰ পৰা অনা হৈছে উত্তৰত আমি এইটো পইণ্টৰ ভিতৰত লিখিব লাগিব যে ব্যাখ্যা কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম কবিতাটোৰ পৰা উদ্ধৃত তাৰ পাছত সেই 2 নম্বৰ পইণ্টটো তাৰ ভিতৰতে সোমাই আছে 3 নম্বৰ পইণ্টটোত
আমি লিখিব লাগিব যে কবিয়ে সময়ৰ সোঁতত মানৱ অস্তিত্ব কেনেধৰণে জীয়াই থাকিব সেই সম্পৰ্কে যি গভীৰ সংশয় প্ৰকাশ পাইছে তাক কবিতাটোৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰিছে। আগৰটোৰ নিচিনাকৈ এবাৰ আকৌ কুৱেশ্যন বেংকত থকা আন এটা ব্যাখ্যা হৈছে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। ইয়াতে আগৰটোৰ নিচিনাকৈয়ে আমি দুটা পেৰাগ্ৰাফত উল্লেখ কৰিব পাৰিম, প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিম। প্ৰথম যিটো পেৰাগ্ৰাফ সেইটোত আগৰটোৰ নিচিনাকৈ 3টা পইণ্ট অন্তৰ্ভুক্ত কৰা হৈছে আৰু দ্বিতীয় পেৰাগ্ৰাফটোত এটা পইণ্ট অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম পেৰাগ্ৰাফৰ পইণ্টকেইটা হ'ল প্ৰথম পইণ্ট যিটো সেইটো ক'ৰ পৰা কবিতাটো অনা হৈছে, অৰ্থাৎ উদ্ধৃত কবিতাংশ কোন কবিতাৰ পৰা লোৱা হৈছে। 2 নম্বৰ পইণ্টটো হৈছে কবিতাটোৰ কবিজনাৰ নাম আৰু 3 নম্বৰ পইণ্টটো হৈছে কবিতা শাৰীৰ অৱতাৰণা কৰাৰ কাৰণ। আৰু যিটো দ্বিতীয় পেৰাগ্ৰাফ সেই পেৰাগ্ৰাফটোত এটা পইণ্ট আমি অন্তৰ্ভুক্ত কৰিব পাৰিম, সেইটো হৈছে কবিয়ে অতীত স্মৃতি ৰোমন্থন কৰিছে। এতিয়া প্ৰথম পেৰাগ্ৰাফলৈ যাওঁ। আগৰটোৰ দৰেই এইটোতো আমি এনেধৰণে লিখিব পাৰিম যে উদ্ধৃত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম কবিতাটোৰ পৰা অনা হৈছে। আৰু এই পইণ্টটোৰ ভিতৰতে 2 নম্বৰ পইণ্টটো সোমাই যাব, অৰ্থাৎ কবিতাটোৰ কবিজনাৰ নাম। আৰু তৃতীয়টো পইণ্ট যিটো সেইটো আমি উল্লেখ কৰিব পাৰিম যে কবিয়ে যিহেতু অতীতৰ স্মৃতি ৰোমন্থন কৰিছে সেই দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত কবিয়ে মাকক বিচাৰি পোৱাৰ প্ৰৱণতাৰ প্ৰসংগত কবিতাশাৰীৰ অৱতাৰণা কৰিছে। তাৰপিছত আমি পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব পাৰিম যে অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰি কবি বিভোৰ হৈ পৰিছে। পুৰণি গ্ৰাম্য সমাজখনত প্ৰায়গৰাকী মহিলাই সাধাৰণতে অসমীয়া সমাজত পাকৈত শিপিনী হোৱা পৰিলক্ষিত হয়। প্ৰত্যেকেই নিজৰ প্ৰয়োজনীয় কাপোৰ বৈ পিন্ধাৰ পক্ষপাতী আছিল। একেধৰণে কবিৰ মাকো আছিল এগৰাকী পাকৈত শিপিনী। কবিৰ মাক যদিও এই পৃথিৱীৰ পৰা আঁতৰি গৈছিল তথাপি মাকৰ স্মৃতি এতিয়াও কবিৰ অন্তৰত সজীৱ হৈ আছে। কবিয়ে যেতিয়াই দোকানৰ জাপ ভঙা গামোচাৰ সুগন্ধ পায় তেতিয়াই তেওঁৰ মৰমী মাকলৈ মনত পৰে, তেতিয়াই মাকৰ স্মৃতি জাগ্ৰত হৈ উঠে। এনেধৰণে আমি সামৰণি কৰিব পাৰিম। ইয়াতে আমি কেইটামান 3টামান চমু প্ৰশ্নৰ উত্তৰৰ বিষয়ে উল্লেখ কৰিছোঁ। এইকেইটা প্ৰশ্ন আচলতে বাকী আন কিতাপসমূহত বিচাৰি পোৱা নাযায় আৰু বাকী বহুত হয়তো চমু প্ৰশ্ন আছে আৰু সেই উত্তৰসমূহো কিতাপত নতুবা আন ঠাইত পোৱা যাব, কিন্তু এইকেইটা প্ৰশ্নৰ উত্তৰ সচৰাচৰ বিচাৰি পোৱা নাযায় কাৰণেই ইয়াতে দি দিয়া হৈছে। প্ৰশ্নকেইটা হৈছে 1 নম্বৰৰ প্ৰশ্ন, চমু প্ৰশ্ন উত্তৰ। কৰুণতম কবিতাটো কবিৰ
কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্গত? ইয়াতে আনসাৰটো হ'ব দিনৰ পাছত দিন কাব্যগ্ৰন্থৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সৰস্বতী উপাধি লাভ কৰিছিল? উত্তৰটো হ'ব দেৱী গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সৰস্বতী উপাধি লাভ কৰিছিল। তৃতীয়টো প্ৰশ্ন হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কেতিয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1983 চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত প্ৰথম কবিতা পুথিৰ নাম কি? উত্তৰটো হ'ব বন ফৰিঙৰ ৰং।